girls with their nails done now. তো হেল্ল' গাইজ ৱেলকাম টু আছাম জেএমডি ব্লগ। যিহেতু আপোনালোক সকলোৱে জানে সমগ্ৰ অসমতে এতিয়া বানপানী তো আপোনালোকক মই দেখাবলৈ লৈছোঁ আমাৰ গাঁৱৰ বানপানীৰ ভয়াৱহ পৰিস্থিতি। আৰু গাইজ এয়া চাব পাৰে আপোনালোকে আমাৰ ঘৰৰ ৰাস্তাৰ পৰিৱেশ এয়া চাওক, কি ক'ব আৰু চাৰিওফালে মানে পানীয়ে পানী। তো চাওক গাইজ যেতিয়া হৈ আছে ৰেষ্ট তাও চাগে তিনিটা ফাৰ্ষ্ট থাউজেণ্ড আনাৰ কিলো অলপ গেল। তো গাইজ আৰু চাব পাৰে আপোনালোকে এইখন 1.5 কিলোমিটাৰ দূৰত আমাৰ গাঁৱৰ পৰা এখন চুইচ গেট চাব পাৰে গাইজ। পানী চাওক গাইজ ইয়াতে গেট গাইজ চাব পাৰে আৰু পানী চাওক গাইজ এইখন আৰু এইফালে চাওক আৰু এয়া গাইজ ভিউ চাওক। এইটো মন্দিৰ গাইজ আৰু এইফালে চাওক গাইজ দমকল আৰু এইফালে পানী যে বৈ গৈ আছে এইবিলাক চব আমাৰ এনেকৈ গৈ গাঁৱৰ পিনেদি ওলাব, আমাৰ ঘৰৰ কাষৰ ৰাস্তা দি ওলাব। এইবিলাক ড্ৰেইন চিষ্টেম গাইজ। এইফালে এটা গৈছে আৰু এইফালে এটা। তো চাব পাৰে গাইজ নদী। আমাৰ এইটো জিন্তু ভাই চবৰে বড়ো মানুহ আছে, কাছৰী মানুহ আছে, অসমীয়া মানুহ আছে, নেপালী মানুহ আছে, বিহাৰীও আছে। ইপাৰৰ মানুহ সিপাৰে হ'ব পাৰে, সিপাৰৰ মানুহ সিপাৰে হ'ব পাৰে। গতিকে কি কবি ৰাস্তাৰ শেষৰ লাগে নদীয়ে আৰু এইফালে নদীটো আৰু গাইছে নদী চাওক। এইবিলাক পানী যে আছে এইবিলাক পানী চব মানে পাহাৰৰ পৰা আহি আছে চাব পাৰে। এইফালে চাওক গাইছ, এইবিলাক পানী চব পাহাৰৰ পৰা আহি আছে, জংঘলৰ পৰা। এইবিলাক গৈ বানপানী হৈ গৈছে এতিয়া। এই নদীটো এনেকে যাই ডাইৰেক্ট ক'ত পৰে, পাগলা দিয়া পৰে। পাগলা দিয়া কাউৰ এনেকা চিলনি গিলা এনেকে উৰি আমাক দেখা পালে তাহাঁতে উৰি যাব। চিলনি নহয় কাউ ছাগলো দেখিবি, গৰু দেখিবি। গতিকে এইখিনি অঞ্চলত মানুহ নাই। আৰু 2-1 মান ছাৰ আৰু 2-1 মান কি কম, এতে গৰু আছে তাতে চা ইমান গৰু আছে, কালা গৰু আছে, বগা গৰু আছে, 4খন ঠেং লেটুং আছে। এইটো চাবা দেখা কি মজা লাগে। যদি এই ভিডিওটো ভাল লাগে তো তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাপোৰ্ট কৰিবলৈ নাপাহৰিব। টিল দেন বাই বাই গাইজ, লগ পাম এটা নতুন ভিডিঅ'।